হেল্ল' গাইজ ৱেলকাম মই এটা সৰু মিনি ব্লগলৈ আৰু আজি মই যাব ওলাইছোঁ যোৰহাট। এনে স্কুটিত তেল ভৰাই লৈছোঁ আৰু আমি দুজন ওলাইছোঁ, ছাৰ আৰু মই, বিশেষ এটা কামৰ বাবে। আৰু যিহেতু গাড়ীবোৰ এনেকৈ ৰাস্তাৰ আগফালেদি আহি যায়, ছাইডতে ৰখি থকা এখন চৰ্বত দোকানত ৰখিলোঁ আৰু তেতালী টেঙাৰ চৰ্বত মানে খালোঁ ছাৰ মই। ভাল লাগিলে, টেষ্টি লাগিলে। আৰু এনেধৰণে আহি আহি যোৰহাট পাই গ'লোহি। বৰ্তমান যোৰহাটৰ ওখ ওখ বিল্ডিংবোৰ চাই চাই গৈ আছোঁ আৰু ভালো লাগিছে বিশেষকৈ। আৰু এনেকৈ দেখিলোঁ আজি যিহেতু গণেশ পূজা আৰু লগতে গণেশৰ দৰ্শনো হৈ গ'ল, ভাল লাগিলে। ভাবিলোঁ এখন গীটাৰ লৈ লওঁ, যিহেতু গীটাৰ বজাই বহুত ভাল লাগে মোৰ। আৰু ইমান ধুনীয়া ধুনীয়াকৈ গীটাৰবোৰ সাজি কাচি ৰাখিছে আৰু কি কৰিব। ভাবিলোঁ এখন কিনিয়ে লওঁ, ইয়াৰে চাই এখন মনৰ পচন্দৰ কিনিলোঁ। দিলে এখন ৰিচিপ্ট এখন, আৰু ভাবিলোঁ যোৰহাট আহিছোঁৱে যিহেতু নিমন্ত্ৰণতে ভাতটো খাই যাওঁ। আৰু ধুনীয়াকৈ ছাৰ মই সোমাই গ'লোঁ খাবলৈ। আৰু মানে ইয়াত খাই ভালেই লাগে। মই ফাৰ্ষ্ট টাইম, ছাৰৰ বোলে বহুত কিবাৰ আহিছে নিমন্ত্ৰণত এনেকৈ নিৰামিষ ভাত, তো যিহেতু খালোঁ নিৰামিষ ভাত, বহুত টেষ্টি লাগিলে। আৰু খাই বৈ শেষত আহি আছোঁ আৰু যোৰহাটৰ ওখ ওখ বিল্ডিংবোৰ চাই চাই। আৰু বিশেষ কোনো কাম নাই, হ'লেও যিটো কামত গৈছিলোঁ সেইটো কাম এসপ্তাহৰ পাছত মাতিছিলে, যিহেতু কামটো আমি দি থৈ গুচি আহিলোঁ। আৰু এনেধৰণে যোৰহাটত ব্ৰিজবোৰ বনাই আছে ওখ ওখকৈ, তাৰ তলেদি পাৰ হৈ আহিলোঁ, ভালেই লাগিলে। আৰু আজি মোৰ মিনি ব্লগটো ইমানতে। তো যিহেতু আপোনালোকৰ যদি ভাল লাগিছে, লাইক এটা কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই। अगर तुम असम से हो तो एक बात बताओ, ये जो जगह तुम देख रहे हो ये असम की कौन सी जगह है और किस डिस्ट्रिक्ट में है? तुम्हारे हिसाब से असम की सबसे खूबसूरत जगह कौन सी है और वो किस जिले में है? नीचे कमेंट्स में जरूर बताना।